ঐ কি কৰিছ? কাম কৰিছ? কি কাম কাম কৰিছ? নমস্কাৰ আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাইছে নমস্কাৰ 2.0। এতিয়া বৰ্তমান আছোঁ ঘৰত। আজি দুপৰীয়া হ'ল, ভাত মানে একো খোৱা নাই, কি কৰিম এতিয়া। সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু ঘৰৰ কামটো মানে ষ্টাৰ্ট হোৱা নাই, পিছত লাহে লাহে ষ্টাৰ্ট কৰিব। আৰু এতিয়া অকল ভেটিটো বনাই থৈ দিছে, বাকী কাম লাহে লাহে হ'ব। আপোনালোকে চাওক, এই মানে গোটেই ডাঙৰকৈ ধুনীয়াকৈ ভেটিটো বনাই থৈ দিছে। বাকী ৰুম চুম বনাই দিব, মই বিয়া পাতিব লাগিব যে, সেইকাৰণে সোনকালে বিয়া চিয়া পাতিবৰ কাৰণে ৰুম চুম বনাই দিছে। আৰু বাকী মাহঁতে ইয়াত থাকিব, মই নতুন ঘৰত থাকিম। সপোন বহুত দেখিছোঁ। কথাটো নোহোৱা নহয়, বিয়াখনটো পাতিবই লাগিব, সংসাৰ গঢ়িবই লাগিব। আৰু কিনো বিয়া পাতিবা আজিকালি ছোৱালীবোৰৰ। আজিকালি ছোৱালীবিলাক হৈ গৈছে এনেকুৱা নিচিনা। কাৰণ কি গম পাইছে নাই? এইটো নীলা জীৱন চুবি ককাই চুলে জগৰ লাগে, জগৰ লাগি গ'ল। দেখি চক, চুই দিয়ক, জগৰ লাগি গ'ল। চুই দিয়ক, জগৰ লাগি গৈছে। ঠিক এনেকৈ একো ক'বই নোৱাৰে ছোৱালীবিলাকক, জগৰ লাগিব। যদি জগৰেই লাগে, সংসাৰ কেনেকৈ গঢ়িব? ঐ কাম এটা আছে ৰখক, এই লুংগিটো কাৰৈ লুংগি, কাম এটা আছিলে ৰখক। এইকেইটা পাৰিব লাগিব নহয় এতিয়া, নাৰিকলকেইটা। কেমেৰাটো ধৰিব লাগিব, কোনো মানুহ নাই। এই বাঁহডাল লৈ লৈছোঁ হাতত। বিহু পালেহি যে, সেইকাৰণে মানে নাৰিকল দুটামান পাৰিব লাগিব, মানে নাৰিকলৰ লাড়ু বনাব। সেইকাৰণে আপোনালোকে ৰখক, কেমেৰাটো ক'ত থওঁ ভাবি আছোঁ। সেই কি গ'লোৱে, ৰাতিপুৱাই লাগিলে নিচাতে। এই বাঁহডাল এতিয়া পেলাই দিম, বাঁহডালৰ দ্বাৰা নহ'ল। এতিয়া বাঁহডাল মই ইয়াত ধুনীয়াকৈ পেলাই দিছোঁ। ধুনীয়া উপায় এটা পাইছোঁ, গম পাইছে? মানে মই অকণমান আগুৱাই যাই পেলাই এডাল দেখিছে, ইয়াত হাতখন ইয়াত দি ল'ম। দি পেলাই এই মালটো এনেকৈ যদি মই জোকাই দিওঁ, জীৱন কচু পাতৰ পানীও নহ'লগৈ, নোৱাৰিলোগৈ দেই। মানে আৰু এবাৰ মই চেষ্টা কৰিমেই। মানে ইয়াত ধৰি লৈছোঁ ধুনীয়াকৈ। এইপিনে নাৰিকল, এইপিনে টাৰজান। কালি নাৰিকলৰ লাড়ু, ককনাট। ৰাম কঁকাল ভাঙি যাব। বাঁহডালে বেচ বুজিছে, বাঁহডালে দিব লাগিব। এইটো ষ্টাইল, এইটো পৰি গ'ল। দেখিছা, এটা পাৰিলোঁ। এইয়া পাই গৈছোঁ। এয়া ধুনীয়াকৈ উঠাই দিছোঁ। অ'কে, পাই গৈছোঁ, দুটা পাৰিছোঁ। এইকেইটাতে এটা থাকক, পিছত লৈ গৈ আছোঁ। হাতখন ধুই আহোঁ, হাতখন লেতেৰা হৈ গৈছে। পাত ধুলোঁ, ভাতকেইটা খাবলৈ ভিতৰত বহিলোঁ, কিন্তু ভিতৰত গম পালোঁ ভাত চাত হোৱা নাই। ভাত বনোৱা অকণমান দেৰি হ'ব, কাৰণ বনাই আছে পিঠা। এইটো পিঠা এটা আপোনাক বনাই পেলাই দেখাই দিছোঁ ধুনীয়াকৈ। এইটো চাওক, তিল পিঠা বনাই আছে এনেকৈ। ৰেডি হ'ব দিয়া। হৈ গৈছে। ইয়াত মানে বস্তুটো তিল ভৰাই দিছে পিঠাটোত, এনেকৈ তিলৰ পিঠা। আৰু কিছুমানে নাৰিকল দিও ভাল পায়, নাৰিকলৰ পিঠাও বনাই দিয়ে। মানে চবৰে সোৱাদটো বেলেগ বেলেগ, কিন্তু মই দুইটাই খাই ভাল পাওঁ, কিন্তু অলপ আৰু। এইটো পিঠা বনাই আছে। আৰু মই আপোনালোকক এটা বনাই দেখাম, আপোনাৰ স্পেচিয়েলকৈ নমস্কাৰ 2.0 পিঠা এটা বনাই দিছোঁ, আপোনালোকক খাই যাব। মোৰ পাৰ এটা ধুনীয়া স্পেচিয়েল পিঠা মই বনাই পেলাই আপোনালোকক দেখাই দিম। নমস্কাৰ ষ্টাইলত ধৰিছে, আহক ধুনীয়াকৈ মোবাইলটো ধৰি দিয়া। এতিয়া মই বনাওঁ। এতিয়া প্ৰথমতে লওঁ মই পিঠাগুড়ি। ইয়াত ধুনীয়াকৈ আপুনি পিঠাগুড়িটো লৈ ল'ব। কিন্তু মই আচলতে পিঠা বনাই আগতে পোৱা নাই দেই, কিন্তু আচলতে যিকোনো নজনা বস্তু এটা শিকাটো চবৰে দায়িত্ব। কিন্তু এইটো পিঠাটো এনেকৈ মই যিহেতু দেখি পেলাই শিকিছোঁ, আপুনি এনেই সৰুকৈ হ'লে মানে ধুনীয়াকৈ আপুনি এনেকৈ দি দিব। তাৰপিছত ইয়াত দি দিব তিল। অলপ টাইম ৰখি দিব লাগিব দেই। তিলটো পিঠাটো অৱস্থাটো বেয়া হ'ল। এতিয়া আপুনি এনেকৈ লৈ পেলাই এইটো কৰি পেলাই এইটো এনেকৈ ঘূৰাই দিব। তাৰপিছত আৰু এপাক এনেকৈ লৈ পেলাই ঘূৰাই দিব। তাৰপিছত এতিয়া আপুনি চাওক, স্পেচিয়েল পিঠা। ফাৰ্ষ্ট টাইম এদিনতে বনাইছোঁ, কিন্তু যথেষ্টখিনি ভাল হৈছে। আপোনালোকে লক্ষ্য কৰক, হৈছে নাই ক'ব, কিন্তু কমেণ্টত জনাব। এইটো মায়ে বনোৱা পিঠা, এইটো মই বনোৱা পিঠা, কিন্তু ভাঙা নাই। কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু এবাৰতে ট্ৰাই কৰিছোঁ পিঠাটো বনাবৰ কাৰণে। সুন্দৰ হৈছে। নমস্কাৰ। দেখিছে
আচলতে মোৰ কিন্তু গৌৰৱ একেবাৰে নাই, কিন্তু মই বনাব যে পাৰিছোঁ এইটো মোৰ কাৰণে ডাঙৰ গৌৰৱ কিন্তু। কাৰণ বস্তু যোনটো এক টাইমতে মই এবাৰে চেষ্টা কৰিছোঁ, এবাৰতে মানে সৰুকৈ হ'লেও ভালকৈ ভাল হৈছে কিন্তু। সৰু হ'লেও পিঠাটো বৰ ধুনীয়া হৈছে কিন্তু। মই খায়ো চালোঁ, মই টেষ্টি হৈছে। তাৰপিছত এতিয়া আৰু কি কৰিব আৰু বাটলৈ এপাক আহিছোঁ, মানে মাহঁতে পিঠা বনাই আছে। তাৰপিছত আৰু ব'লা এই বাট পালোহি ধুনীয়াকৈ। মানে এইকেইটা মানে বস্তুকেইটা কথা মই বুজাই আছোঁ আপোনাক অলপ পিছত, মানে এতিয়া বুজাম। মানে আমাৰ ঘৰটো লগাই থৈ দিছিলে ধুনীয়াকৈ, মিটাৰ নতুন নতুন মিটাৰ লগাইছে এতিয়া ধুনীয়াকৈ। আমাৰ এপি দিছিলে নতুন মিটাৰ আপোনাক সকলোকে ৰাইজকে ঘৰলৈ ঘৰে লগাব দিছে। এতিয়া তেওঁলোকক কোৱা মতে মানে ৰিয়েল তোমাৰ যোনটো লাইটৰ বিলটো ৰিয়েল বাজেটটো আহিব বুলি কৈছে। এতিয়া মই নাজানো কি হয় নাজানো, কিন্তু বস্তুবিলাকৰ দামটো চৰকাৰে বঢ়াই আছে। সেইকাৰণে আমি এইটো ইয়াৰ ওপৰত একো কথা ক'বলগীয়া নাই। নতুন মিটাৰ বঢ়াইছে, কিন্তু আমাৰ ৰাইজৰ সুবিধা লাগে আমাক, কিন্তু আমাক খালি অকল সুবিধা লাগে। আকৌ আমি সেইটোৱে বিচাৰিছোঁ। মানে আপোনালোকে এনেকৈ চাই থাকিব। নমস্কাৰটো পাওঁ খোজকাঢ়ি ঘূৰি ফুৰিছোঁ, কিনো কৰিম আৰু বেকাৰ মানুহ, কাম ধান্দা নাই। ইউটিউবৰ পৰাই টকা ঘটিম বুলি ভাবি আছোঁ, কিন্তু আপোনালোকে ছাপৰ্ট কৰা নাই। ছাপৰ্ট কৰিলেহে মই এতিয়া কি হ'ব আৰু। এইখনটো লৈ আহিছোঁ, অকণমান দিব লাগিব। কৃষ্ণ ভালে আছে, কৃষ্ণ কৃষ্ণ। যিহেতু এখন লৈ আহিছোঁ আপোনালোকক গান শুনাম বুলি, নুশুনাই দিলে আপোনালোকে বেয়া পাব। এখানে ভোগালী উৎসৱত নমস্কাৰ 2.0 এটা চং আপোনালোকৰ কাৰণে। তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনা, ৰূপালী জোনা, বেছি দিন নৰম দেহা সদা চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। গাছাৰা যায় কবनमा ফুলে মালতী ফুলনা, গাছাৰা যায় কবनमा ফুলে মালতী ফুলনা। নমস্কাৰ, এনেকৈ ভিডিঅ' চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।